কৰিছে কি কৰিছে কিন্তু ইহঁতে 2 মাহ চৰকাৰ চলাই পেলাই 1 কোটি 2 কোটিৰ গাড়ী কিনে জানে আমিতো এনেকুৱা কিনিব পৰা নাছিলোঁ নতুন নতুন গাড়ী কিনে ক'ত পৰা পাইছে এই 1 মাহ 2 মাহৰ এনেকুৱা নতুন নতুন গাড়ী নতুন নতুন সম্পত্তি কিনা তো যেন এইটো আমি আৰু কিছু মতেতে সময় আহি আছে ইয়াৰ ওপৰত আমাৰ তৈয়াৰী কৰিব লগা আছে আমি কৰিম আৰু মহাজোঁটৰ চৰকাৰ কেনেকৈ হ'ব তাৰমানে বিজেপিয়ে বিপ্লৱৰ লগত মানে এলায়েন্সত থকা সময়ত কোনটো সিট জিকিছে আপোনালোকক আমি জনাই দিম প্ৰথমত ধুবুৰী ডিষ্ট্ৰিক্টত গোলগঞ্জ সেইটো বিজেপি জিকিছে আৰু বিলাসীপাৰা পূব এইটো বিজেপি জিকিছে এইবাৰ কিন্তু আমি গোলগঞ্জ আৰু বিলাসীপাৰা পূবত বিজেপিক ভোট নিদিব আমাৰ ভোটাৰে এইবাৰ কংগ্ৰেছক ভোট দিব তো এইটোতো এনে হাৰি আছে অশোক সিংহে এইফালে অশ্বিনী ৰায় ইও হাৰি আছে আৰু এইবাৰ যেহেতু আমাৰ মহাজোঁটৰ লগত নাই আসাম গণ পৰিষদ আমাৰ ফণীভূষণ ডাঙৰীয়া আমাৰ বিটিচি অঞ্চলত 43,000 ভোটাৰ আছে এই 43,000 ভোটাৰটো ডাইৰেক্ট কংগ্ৰেছ আছুৰ আগৰ সভাপতি শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়াক আমি দিম এই কংগ্ৰেছে এইবাৰ জিকি পেলাই আহিব ফণীভূষণ দাদাই এইবাৰ হাৰিব তো এইবিলাক কমি আহিছে না নাই দুটা কমিল গোলগঞ্জ আৰু বিলাসীপাৰা পূব কমিল বঙাইগাঁও কমিল আৰু এইফালে সৰ্বক সমষ্টিত ৰঞ্জিত দাসক এইটো এৰি পেলাই পাঠাচাৰকুচিত গ'ল ইয়াত আমাৰ CPM আমাৰ মহাজোঁটৰ প্ৰাৰ্থী CPM-এ জিকিব এইবিলাক কমি আহিছে না নাই ইয়াৰ পিছত পাঠাচাৰকুচিত ৰঞ্জিত দাস ডাঙৰীয়াই গৈছে তাতেও হাৰিব আমাৰ বড়ো ভোটাৰ ইয়াত 8,000 আছে 8,000 বড়ো ভোটাৰটো ডাইৰেক্ট কংগ্ৰেছক আমি দিব দিম এই পাঠাচাৰকুচি সমষ্টিত ইয়াৰ পিছত আপুনি আহিল এই বৰপেটা সমষ্টি ইয়াত আসাম গণ পৰিষদ গুণীন দাস ডাঙৰীয়া আছে আমাৰ 23,000 ভোটাৰ আছে ইয়াত 23,000 ভোটাৰটো আমি ডাইৰেক্ট কংগ্ৰেছক দিম ইয়াত গুণীন দাস ডাঙৰীয়াও হাৰিছে এনেকুৱা হাৰাত কেণ্ডিডেট আমি 15-16টা আছে আমাৰ হাতৰ পৰা বিজেপি আৰু AGP-য়ে হাৰিব আৰু এইফালে গ'ল দল মানে আমাৰ মংগলদৈত 19,000 বড়ো ভোটাৰ আছে মংগলদৈ সমষ্টিত এতিয়া আমি বিজেপিক নিদিম এইবাৰ কংগ্ৰেছক দিব ইয়াতো বিজেপি হাৰিল তো মাইনাছ হৈ আছে কেনেকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি হেমন্তই হাল্লা কৰি আছে বুজিব পৰা নাই আমাৰ ইয়াত 47,000 বড়ো ভোটাৰ আছে ঢেকীয়াজুলিত এই বড়ো ভোটাৰটো কেনেকৈ বিজেপিক ভোট দিব এতিয়া আমাৰ কংগ্ৰেছক দিব বৰচলাত 11,000 বড়ো ভোটাৰ আছে এই বড়ো ভোটাৰটো ডাইৰেক্ট কংগ্ৰেছক দিব আৰু গহপুৰত 39,000 না 32,000 32 না 39 গহপুৰত এই ভোটাৰ আছে এই ভোটাৰটো এইবাৰ বিজেপিক নিদিব ডাইৰেক্ট কংগ্ৰেছক দিব তাৰমানে এইবিলাক সমষ্টি আমি কংগ্ৰেছৰ লগত 10 বছৰ আছিল কংগ্ৰেছকে জিকাই পেলাই আনি দুবাৰ চৰকাৰ বনাইছে লাষ্টত কংগ্ৰেছক বেয়া পাই মই বিজেপিত আহিছিলে BPF-এ তেতিয়া আমি কংগ্ৰেছৰ পৰা চেঞ্জ কৰি বিজেপিক জিকাই দি আছে এইবিলাক সমষ্টি এইবাৰ আকৌ বিজেপিক হাৰাই পেলাই কংগ্ৰেছক দি দিম আমি তো বিজেপি কেনেকৈ চৰকাৰ বনাব পাৰিব বিজেপি এই UPPL আৰু লৰেন্স ইয়াত খেলিছে লৰেন্স এইটো কেনেকৈ পাত্তা পাব আমাৰ লগত লৰেন্সে UPPL ট্ৰেক্টৰে জিকিব জানো ইয়াত নামেই ল'ব ইচ্ছা নাই মই কেনেকৈ নাম ল'ম এই হাৰা মানুহ কেনেকৈ নাম ল'ম নামটো কেনেকৈ লৈছে মই আজিয়ে প্ৰথম সদায় তাৰ নাম লোৱাটো এতিয়া আজিয়ে প্ৰথম লৰেন্স বুলি নাম লোৱাটো লৰেন্সে ইলেকশ্যন খেলিবলৈ ওলাইছে কেনেকৈ পাত্তা পাব সি পইচা বিলাই আছে বুলি 20 কোটি 40 কোটি এই 20-40 কোটি পইচাটো ক'ৰ পৰা পাইছে এই BTC পৰা এতিয়া যে লুণ্ঠন কৰি